উপহার দিছিল। কালু আমিও আজি ভাল গছটোৰ পৰা উপহাৰ লৈ আহো বলা। বতৰ পৰিৱৰ্তন হৈ আছে, গতিকে ভাল গছডালে আমাক উপহাৰ দিবই। বলা আমি। কালু আৰু গৌৰী দুয়ো ভাল গছডালৰ পৰা উপহাৰ পাবলৈ গুচি গল আৰু কালু কাউবাই গৌৰী কপাত কৰি আগে আগে উৰি আছিল। ঘন বননিৰ ভিতৰত সোমাই গল। তেতিয়া মিঠু ততাক লগ পালে আৰু দুয়ো ৰখি গল আৰু মিঠু ততাক সুধিলে যে ভাল গছডাল কত আছে, আৰু মিঠু ততাই কলে যে ভাল গছডাল অমিতা গছডালে তোমাৰ ভাল গছৰ পেন, সিয়ে তোমাক গীত দিব যোৱা। মিঠু ততা তুমি কি ললা গছডালৰ পৰা? মই এটা নতুন ঘৰ ললো। তুমি ইটোৱে ললা, তেনেহলে মই যি বস্তু মাঙি আছে সেই বস্তুৱে পোৱা যাব তাৰমানে, মই ভাল বস্তুৱে বিচাৰিম। তেনেহলে বলা কালু কাউৱা আমি যাওঁ বলা, সোনকালে যাওঁ। তেতিয়া দুটা কাউৰীয়ে অতি সোনকালে উৰি উৰি অমিতা গছডালৰ ভাল গছডালৰ ফালে গুচি গল আৰু অমিতা গছডালে কলে, গৌৰী কাউৱা মই সোণৰ নেকলেছে লম, আৰু মই কালু কাউৱা মই মিঠাইয়ে লম। বাকী চৰাইবিলাকে ঘৰ ঠাণ্ডা বতৰৰ বাচিবৰ কাৰণে ভাল ভাল বস্তু মাগিছে, তোমালোকে এই বিচাৰিছা নেকি? তেনেহলে তোমালোকক মই এই দিবলৈ বিচাৰিছো। ঠিক আছে, সেইবিলাক চলাই পাগলা হয়, গতিকে সিহঁতে ঠাণ্ডা নপৰাতে কাপোৰ বিচাৰিছে, মোকতো সোণা আৰু মিঠাই লাগিব, তেনেহলে দি আছো ৰবা। কাউৱাই এটা সোণৰ নেকলেছ আৰু কালু কাউৱাই মিঠাইৰ টপলাটো লৈ খুচি গুচি গল আনন্দতে, আৰু দুয়োটাই খালে ললে আৰু গৌৰী কাউৱাই নেকলেছডাল পিন্ধি গলত মালাত পিন্ধি পেলাই দুয়োটাই নাচিলে বাগিলে। ইয়াৰ পিছত দুয়োটাই কথা পাতিলে আৰু চিৰিয়াইও নিজৰ চলিটোক লৈ উৰি উৰি ভাল গছডালৰ ফালে উৰি আহি আছে। কুকুৰ বেটা জল্দি উৰা, নহলে আমি জাতিত পলম হৈ যাব, আৰু ঠাণ্ডাৰ ফালে আহিয়ে আছে, বলা জল্দি বলা, অতি সোনকালে বলা, আমি কম্বল লব লাগিব, বলা বলা। তুমিও কালু কাউৱাৰ দৰে সোণাই আৰু মিঠাই লবা নেকি? কি লবা কোৱা, জল্দি কোৱা। চৰাইটোৱে কলে, নহয় মোৰ কাৰণে কম্বল আৰু দৈ চিৰাৰ কাৰণে এটা চুৱেটাৰ লাগিছিল। তেতিয়াই অমিতাৰ ভাল গছডালে তেতিয়া সেই দুকে ঠাণ্ডাৰ পৰা বচাৰ কাৰণে নিজৰ বতৰটো পৰিৱৰ্তন হোৱাৰ কাৰণে দুকে ঠাণ্ডাৰ পৰা বচাৰ কাৰণে এতিয়া কম্বল আৰু চুৱেটাৰ দিলে। দুয়োটাই কম্বল আৰু চুৱেটাৰ পাই আনন্দত গুচি গল আৰু চিৰিয়াই দুয়োটাই ঘৰত যাই পালে আৰু কালু কাউৱাই ইফালে গলত চেণ্ডেল পিন্ধি। চিৰিয়াক সুধিলে তুমি কি ললা? চিৰিয়াই এতিয়া কলে মই চুৱেটাৰ আৰু কম্বল ললো। তুমি পাগলা হৈছা নেকি? তুমি যে চুৱেটাৰ আৰু কম্বল ললা, মই গহনাই ললো। চোৱা মই সোণৰ শালডাল চোৱা কেনেকুৱা লাগিছে। তেতিয়া টনি চিৰিয়াই কলে যে সোণাৰ শালডাল ভালে, কিন্তু ঠাণ্ডাৰ পৰা তোমাক বচাব নেকি? ইটো নবচাই। এতিয়া কি ঠাণ্ডা আহিছে, ঠাণ্ডাটো অহাই নাই নহয়। সময় উকলি গল আৰু লাহে লাহে ঠাণ্ডা আহিবলৈ ধৰিলে। তেতিয়া আৰু লগতে আকাশত মেঘে আৱৰি ধৰিলে আৰু তেতিয়া চিৰিয়াই চলিটোক কলে যে আজি বৰষুণ দিব পাৰে, গতিকে আজি ভাল খাব, ঠাণ্ডা পৰিব। আৰু তেতিয়াই টনি চিৰিয়াটোৱে কলে যে মই বৰষুণ চাম, কাৰণ মোৰ তাতে চুৱেটাৰো আছে, জেকেটো আছে, তেনেহলে যাওঁ বলা এতিয়া আমি। দুয়ো চৰাই উৰি উৰি গুচি গল। এতিয়া কালু কাউৱাই কলে যে চোৱা ভাটৌ, মোৰ এই সোণাৰ চেণ্ডেল কেনেকুৱা লাগিছে? ভাটৌটোৱে কলে যে তোমাৰ চেণ্ডেল ঠিকেই আছে, কিন্তু ঠাণ্ডা আহিছে, মই যাওঁ এতিয়া। মোৰ এই সোণাৰ গহনাডাল দেখি সি জ্বলি গৈছে। এতিয়া বগু কাউৱাই গৈ পাৰ চৰাইটোক দেখালে যে চোৱা পাৰ চৰাই, মোৰ এই সোণৰ চেণ্ডেল কেনেকুৱা লাগিছে? ভালে লাগিছে, কিন্তু এতিয়া মই যাওঁ দিয়া, ঠাণ্ডা বতাহ আহি আছে, গতিকে মই এতিয়া যাওঁ। নহয়, ঠাণ্ডা বতাহটো আহিব, কিন্তু তথাপিও মোৰ সোণৰ চেণ্ডেল চোৱা।
তেতিয়া লুচি বেহেনো গুচি গ'ল আৰু কালু কাউবাই হাঁহিলে মোৰ সোণৰ চেণ্ডেল দেখি চবে জ্বলি গৈছে আৰু কালু কাউবাই তেতিয়া আহি গ'ল আৰু তেতিয়া তেওঁৰ মাক আহিছিল, কালু কাউবাৰ মাক। গতিকে আমাৰ তোৰ ঘৰতে আহিছো ঠাণ্ডাৰ পৰা বচিবৰ কাৰণে, কিন্তু আমাৰ ঘৰত যে কোনো কম্বল নাই, তুমি গম পাইছনে নাই? মই ঠাণ্ডাৰ পৰা বাচিম কেনেকে? মই নিজৰে ঠাণ্ডা লাগিছে। এতিয়া বৰষুণো দিব। নাই বৰষুণ নিদিয়ে আজি। গতিকে এনেকে ক'লে আৰু এতিয়া মাকে ক'লে নাই আজি বৰষুণ দিব, মোৰ ঠাণ্ডা লাগি আছে দেই, কেনেকে নহওক নহলে মই আজি ইয়াতে মৰি যামগৈ, জল্দি কৰা হা। তাৰ পিছতে লাহেকৈ এতিয়া ঢেৰেকনিৰ সৈতে বৰষুণ দিবলৈ ধৰিলে আৰু তেতিয়া কালু কাউবাই উৰি গৈ ঠাণ্ডাত কঁপি বৰষুণতে ভিজি ভাতৰ চৰাই খুজিলে, কিবা কম্বল আছে নেকি দিয়াচোন। নাই মই কি মোৰ ক'তে কোনো কম্বল নাই, গতিকে মই দিব নোৱাৰিম। যোৱা তুমি সোণৰ চেণ্ডেলেৰে চেণ্ডেলে তোমাৰ মাক পিন্ধিবলৈ দিয়া, যোৱা তোমাৰ মা আহিলে যদিও ঠাণ্ডাত কঁপি মৰিবলৈ দিয়া। তাত কালু কাউবাই ভাতৰ চৰাইটো আহি ঘৰত দৰ্জা মাৰি থলে আৰু লুচি বেহেন কিবা কম্বল আছে নেকি দিয়াচোন। নাই মোৰ তাতে কোনো কম্বল নাই, যোৱা তুমি সোণৰ চেণ্ডেল পাইছিলানে? সোণৰ চেণ্ডেলেৰে কম্বল পিন্ধাব যোৱা। এতিয়া কালু কাউবাই উৰি ঠাণ্ডাত কঁপি সি চিৰিয়াৰ ঘৰলৈ গ'ল আৰু চিৰিয়াতে কান্দি ক'লে যে মোৰ ঠাণ্ডা লাগিছে আৰু মোৰ মাও আহিছে, গতিকে ঠাণ্ডাত কঁপিবলৈ ধৰিছে, কিবা যে কম্বল আছে দিয়া হা। তেতিয়া টনি চিৰিয়াই ক'লে তুমি সেইকাৰণে সোণৰ চেণ্ডেল লোৱাতকৈ তুমি কম্বল ল'ব লাগিছিল, গতিকে কম্বল লোৱাৰ পৰিৱৰ্তে তুমি সোণৰ চেণ্ডেল দি ল'লা। মোৰ এখন পুৰণা কম্বল আছে, লোৱা। পুৰণা হলেও হ'ব দিয়া, মই উৰিম আৰু জীৱনটো বচাই ৰাখিম। তেতিয়া কালু কাউবাই আৰু তিনিটা কাউবাই মিলি কম্বলখন উৰিলে আৰু এতিয়া কালু কাউবাই ক'লে যে মই আৰু কেতিয়াও লোভ নকৰো। কালু কাউবাই শিক্ষা পালে যে লোভ কৰিলে মৃত্যু হয়, গতিকে আমি এই কাহিনীটোৰ পৰা এই পাপে মৃত্যু